hey guys, কি খবৰ? Welcome to my new another video. So আজি ভিডিও মানে বনাবলে মনে নাছিলে মানে আপোনাক কৈ দিও যে আজি কি হলে ভিডিও বনাম সো আজি ভিডিও আপোনাক চাইদিনিয়াকৈ যেটা আমাৰ গাঁৱত ভাগত পাতিছিল আৰু ভাগতৰ চাইদিনিয়াকৈ ব্লগ দিয়া কথা আছিলে মই সো কালি দিবই পালো আপোনালোকৰ মাজত এটা ব্লগ আৰু 3 নম্বৰ ব্লগ থাকি গ'ল সো বেয়া আছে নাপাব কিহৰ কাৰণে দিব নাপালো সেইটো কথা কৈ আছো আৰু মানে নামঘৰলৈ কিহলে যাব নাপালো আমাৰ ঘৰৰ মানুহ কিহলে যাব নাপালে হেনি কৈ আছো ভিডিওটো হেকলে চাই দাও মানে গাইজ কি হ'ল আজি ৰাতিপুৱা প্ৰায় 8:30 মান বজাত আমাৰ পৰিয়ালে আমাৰ গাঁৱৰ নহয় মানে গাঁৱৰ ওচৰৰ বেলেগখন গাঁৱত হিলেপৰা বুলি কয় সো হিলেপৰাত মানে আমাৰ পৰিয়ালৰ এজন সদস্য ঢুকালে সো সেইবাবে আমি নামঘৰলৈ যোৱা মানে যোৱাটো নহ'লে সো মানে এজন সদস্য ঢুকালে সো সেইবাবে আমি নামঘৰলৈ যোৱা মানে হ'লে সো মানে হ'লে কোনো মানুহ যোৱাটো নহ'লে সেইবাবে আপোনালোককো কৈ দিওঁ মই মানে নামঘৰ ব্লগ কিহলে দিব নোৱাৰিম আজি 3 দিন সব নামঘৰ ব্লগ দিব নোৱাৰিম কিন্তু বেলেগ ব্লগ আপোনালোকৰ মাজলৈ সদায় আনি থাকোঁ আৰু সেইবাবে সদায় লৈ আনিম মানে এই 3 দিন নামঘৰ যিহেতু ব্লগ দিব নোৱাৰিম সেইবাবে আপোনালোকৰ মাজলৈ গাঁৱৰ ঘৰৰ ব্লগ লৈ আনিম সো চাই থাকক আৰু নতুন কণ্টেণ্ট পাই থাকে সদায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ইমানখিনি কথা ক'বলৈ আছিলে সো আপোনালোকক জনাই দিলোঁ আৰু আপোনালোকে যিহেতু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে গম পাই থাকে মই প্ৰতিদিনে নতুন ভিডিঅ' আনি থাকোঁ সো ইমানেই আছিলে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই